নমস্কাৰ বন্ধুসকল, নতুন এটা ভিডিঅ'লৈ স্বাগতম। আজি এইটো ঘৰৰ A to Z ডিটেইলছ কিমান খৰচ হ'ল এতিয়ালৈকে সেইখিনি আপোনালোকক জনাই যাম। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই যাব। আপোনালোকৰ ঘৰটো চাই লওক। এই ঘৰটোৰ মেজাৰমেণ্টটো দিয়া হৈছে আপোনালোকৰ দীঘলটো 23 ফুট আৰু বহলটো 32 ফুট। আৰু ইয়াৰ খৰচা কিমান পৰিছে সকলোখিনি কৈ যাম। ৰড, ইটা, বালি, চিমেণ্ট, মিস্ত্ৰী খৰচ। আপোনালোকে ভিডিঅ'টো শেষলৈ কণ্টিনিউ কৰক। এই ঘৰটোত যিহেতু ইটা খৰচ হৈছে 7000 ইটা। এটা ইটাত লৈছে 14 টকাকৈ। আপোনালোকক কৈছোঁৱে 14 টকাকৈ খৰচ হৈছে। আপোনালোকৰ 98000 টকা খৰচ হৈছে ইটাত। আৰু দৰ্জা খিৰিকীৰ কথা ক'বলৈ গ'লে ইয়াত দৰ্জা খিৰিকীৰ কাঠত 32 কেপি কাঠ লাগিছে। ভেণ্টিলেশ্যন দৰ্জা খিৰিকী মিলি আৰু কেপি 1300 টকাকৈ লৈছে। ইয়াত গৈছে টোটেল খৰচ 416,600 টকা কাঠত। আৰু দৰ্জা খিৰিকী বনোৱা মিস্ত্ৰী খৰচ গৈছে 22000 টকা। এইখিনি খৰচ হৈছে আপোনালোকৰ দৰ্জা আৰু ইটা মিলি। নেক্সট গৈছোঁ আপোনালোকৰ ৰড কিমানখিনি লাগিছে। ৰড লাগিছে 3 কুইণ্টেল 50 কেজি 8 আৰু 10 মিলাই কুইণ্টেল 6200কৈ লৈছে। তাত গৈছে 21700 টকা। আৰু ইয়াত বালি খৰচ হৈছে 8 চিয়াম 1100 টকাকৈ। ইয়াত গৈছে 8800 টকা। কইল লাগিছে এতিয়ালৈকে 70 কেজি। কইলত গৈছে 4480 টকা। আৰু ইয়াত 3x4 শিল কিমান খৰচ হৈছে আপোনাক কৈছোঁ। 3 চিয়াম খৰচ হৈছে। চিয়াম 2000 টকাকৈ হয়। ইয়াত 6000 টকা শিল গৈছে। আৰু চিমেণ্ট খৰচ হৈছে এতিয়ালৈ বৰ্তমান 55 বেগ। ইয়াত এক বেগত লৈছে 470 টকাকৈ। তাত গৈছে 25850 টকা। আৰু পকা মিস্ত্ৰীৰ খৰচ হৈছে ঘৰটো যিহেতু 737 স্কুৱেৰ ফুট হয়। তলৰ পৰা ওপৰলৈকে স্কুৱেৰ ফুট লৈছে 85 টকাকৈ। মুঠ খৰচ হৈছে 62560 টকা মিস্ত্ৰীৰ খৰচ পকা মিস্ত্ৰী। আৰু ভিঠিৰ মাটিত গৈছে 30000 টকা। আৰু অন্যান্য যেনে গজাল গুণা এনেকৈ টক্টা মিলাই আপোনালোকক 10000 টকা খৰচ ধৰিছোঁ। টোটেল গৈছে আপোনাৰ 3,20,000 টকা ঘৰটোত এতিয়ালৈ খৰচ হৈছে। আৰু যদি আপোনালোকে 3 ইঞ্চি গাঁথনি দিলা হয় তেতিয়ালৈকে অলপ খৰচটো কমি গ'ল হয় আৰু ইটা কমকৈ লাগিল হয়। যিহেতু ইয়াত মাজৰ ৱালবোৰো 5 ইঞ্চি গাঁথা গৈছে, সেইকাৰণে অলপ ইটাবোৰ বেছিকৈ লাগিছে, খৰচটো অলপ বাঢ়ি গৈছে। আপোনালোকৰ এইটো বাজেটৰ ওপৰত হয়। আৰু 5 ইঞ্চি গাঁথনি দিলে ঘৰটো অলপ মজবুতি হয়। আপোনালোকে জানেই 3 ইঞ্চি দিলে অলপ দিব পাৰে। আপোনালোকে এইটো নিজৰ বাজেটৰ ওপৰত হ'ব। আৰু ৰুমবোৰটো দেখিছে, এইটো হৈছে আপোনালোকৰ 16x23 বেডৰুমটো। আৰু ড্ৰয়িং ৰুমটোৰ বহল হৈছে 16x16। এইখিনি আজিৰ ভিডিঅ'টো।